Hello students, আজিৰ ক্লাছত আমি পঢ়িম question number 7 or on number question to. So question number 7 or on number to আমাৰ হাতত আছে 6x power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত ভাগফল minus 15 পোৱা গ'ল। ভাগফল কি হ'ব? কি কোৱা আছে কোৱেশ্চনত আমাক যে এটো এটা বহুপদ আছে, এই বহুপদক হৰণ কৰা হৈছে। কার দ্বাৰা হৰণ কৰা হৈছে? 3x + 7 এর দ্বারা হরণ করা হয়েছে। হরণ করার ফলত আমার ভাগফলটো কিমান ওলাইছে? -15 ওলাইছে। তেনেহলে ভাগফলটো কি হ'ব আমাক নিৰ্ণয় কৰিব লাগে। সো তাৰ কাৰণে তোমালোকে কি কৰিবা? এই বস্তুখিনি আগত ধৰি লবা কোনটো কি হ'ব। ইয়াত চোৱা, এই ডাঙৰ যেটো বহুপদ হৈছে এটো কি আমাৰ? এটো হৈছে কি আমাৰ পলিনোমিয়ালস, তাৰ মানে বহুপদ p of x। ইয়াত লিখিবা কি? ইয়াত p of x এর মান কি হবে? এই ডাঙৰ বহুপদটো কি হ'ব? p of x এর মান। আৰু px টো সদায় ডাঙৰ থাকে। তেনেহলে px এর মান কি হ'ব আমাৰ? 6x power 4 plus 11x cube minus 7x square minus 15x minus 50। px টো আমি পালো। তার পিছত এই px টক বা বহুপদটক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত কার দ্বারা হরণ করা হয়েছে? 3x plus 7। তার মানে এটো কার মান হবে আমার? যার দ্বারা হরণ করা হয় এটো কোয়া হয় g of x। বুঝা গৈছে? যার দ্বারা হরণ করা হয় তাক কি বুলি কোয়া হয়? g of x। তেনেহলে ইয়াত 3x plus 7 এর দ্বারা হরণ করা হয়েছে, তার মানে gx এর মানটা কি হবে আমার? 3x plus 7। 3x plus 7 ভাগ কৰাত ভাগফলটো কিমান ওলাইছে আমাৰ? -15 ওলাইছে। ভাগফল মানে কি? রিমাইন্ড মানে বাকি, তার মানে r of x। r of x তো আমাৰ কিমান ওলাইছে? -15 ওলাইছে। আচ্ছা, এতিয়া আমাক নিৰ্ণয় কৰিব লাগে কি? এতিয়া আমাক ওলাব দিছে যে ভাগফলটো কি হ'ব। ভাগফল দ্যাট মিন্স q of x আমাক নিৰ্ণয় কৰিব লাগে। বুঝা গৈছে? এই বস্তুখিনি আগত তোমালোকে ধৰিব লাগিব। px তো কি হ'ব? ডাঙৰ যেটো বহুপদ দিয়া থাকিব এটো px হল। তাৰ পিছত কাৰ দ্বাৰা হৰণ কৰা হৈছে হেতু হল কি? gx। ইয়াত 3x plus 7 এর দ্বাৰা হৰণ কৰা হৈছে, তাৰ মানে gx তো কি হ'ব আমাৰ? 3x plus 7 হ'ব। ভাগফলটো কিমান পোৱা গৈছে আমাৰ? -15। তাৰ মানে এটো কি হ'ব? r of x। rx মানে কি বুজায়? ভাগফল। আৰু ভাগফল মানে কি? q of x। ইয়াত সব ভাগফলটো আমাৰ দিয়া নাই, গতিকে ভাগফলটো আমি কোশ্চেন মাৰ্ক দিছো। হয়ছে? এতিয়া এই px gx rx আৰু qx এর মাজত এটা রিলেশন আছে। রিলেশনটো ইয়াৰ আগৰ ভিডিওত আমি ধুনিয়াকে ডিসকাস কৰিছিলো। সো যোনে আগৰ ভিডিওবিলাক চোৱা নাই তোমালোকে আগৰ ভিডিওবিলাক আগত চাবা, তেনেহলে চাবা এইবিলাক অংক একেবাৰে ইজি হ'ব। রিলেশনটো এনেকুৱা আছিল যে px gx আৰু rx এর মাজত ইয়াত লিখিবা কি? আমি জানো যে we know that p of x, if px equal লিখা যায় আমার g of x into q of x plus r of x। এটো কি আমার সম্পর্ক নাইবা ফর্মুলা এটা হল। এটো কি এটা ফর্মুলা। ইয়ার পর আমি কি করিম? এই যেটো q of x আছে এই q of x তো আমার নির্ণয় কৰিব লাগে। বাকি px gx rx আমাক দিয়া আছে। সো px এর মানটো বহাই দিয়া। px এর মানটো কি আছে আমার? p of x মানে আমি কি লিখিব পাৰো? এটো হলে নাই 6x power 4 plus 11x cube minus 7x square minus 15x minus 50। px তো আমি বহাই দিলো। তার পিছত কি আছে আমার? ইকুয়াল দিম g of x। g of x কি আছে আমার? 3x plus 7। 3x plus 7 তার পিছত ইনটু কি আছে আমার? q of x। q of x আছে নেকি আমার? q of x তো আমাৰ নাই, এটো আমাৰ ওলাব লাগে, গতিকে q of x তো আমি q of x লিখিম। হয়ছে? প্লাস কি আছে আমাৰ? r of x। r of x that means -15। যেহেতু মাইনাস আহি গল, গতিকে ইয়াত কি দিব লাগিব? ব্র্যাকেট এটা দিব লাগিব। মাইনাস আহিলে মনত ৰাখিবা ব্র্যাকেট দিব লাগে। এতিয়া আমি কি কৰিম? এইখিনি as it is একে লিখিম। সো 6x power 4 plus 11x cube minus 7x square minus 15x minus 50। এইখিনি as it is একে লিখিছো, কোনো পরিবর্তন করা নাই। এতিয়া আমি কি কৰিম?
এই পিনে চোৱা কি আছিল আমাৰ -15 আছিল হনে নাই -15 তো যদি আমি ইকুৱেলৰ বাও পিনে লৈ আহো তেনেহলে কি হ'ব আমাৰ +15 হৈ যাব বুজা গৈছে এটো তাৰ মানে সাইড চেঞ্জ কৰিছো সাইড চেঞ্জ কৰোতে কি হয় মাইনাস তো প্লাস হৈ যায় আৰু প্লাস থাকিলে মাইনাস হৈ যায় ওলটা হয় যেটো -15 আছিল এটো এই পিনে লৈ আহিছো তেনেহলে কি হ'ব আমাৰ +15 হ'ব এই পিনে থাকিব কি এতিয়া আমাৰ 3x + 7 into q of x বুজা গৈছে -15 তো এই পিনে লিখিলো আৰু হিবিনে নাই এতিয়া আমি কি কৰিম এই q of x ৰ লগত চোৱা 3x + 7 তো আমাৰ কি হৈ আছে পূৰণ হৈ আছে তোমালোকে এক কাম কৰিব পাৰা ইয়াত ব্র্যাকেট এটা দিব পাৰা ব্র্যাকেট ইউজ কৰি দিবা হল তাৰ মানে গোটেইখিনিৰ লগত q of x পূৰণ হৈ আছে এতিয়া সব যেহেতু পূৰণ হৈ আছে পূৰণ হৈ থাকিলে কি হৈ যাব আমাৰ হৰণ হৈ যাব 3x + 7 তো এই পিনে আহি কি হ'ব আমাৰ হৰণ হ'ব দ্যাট মিন্স এটোৰ তলত আহি বহিব তাৰ মানে এনেকুৱা হ'ব 6x power 4 plus 11x cube minus 7x square minus 15x এইখিনি আজি টিসাকে লিখছো কোনো পরিবর্তন কৰা নাই সেম একই আছে এতিয়া ইয়াত কিমান আছে আমাৰ -15 আছে আৰু ইয়াতে কিমান আছে আমাৰ প্লাসৰ 15 আছে সো ইয়াত চোৱা এটা মাইনাস এটা প্লাস এটা মাইনাস আনটো প্লাস থাকিলে কি কৰিব লাগে আমাৰ মাইনাস কৰিব লাগে তেনেহলে আমি এই দুটা সংখ্যাৰ পৰা কোনটো মাইনাস কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিব লাগিব তেনেহলে 50 ৰ পৰা 15 মাইনাস কৰিলে কিমান থাকিব আমাৰ 35 থাকিব হয়না 35 ইয়াত ডাঙৰটোৰ আগত আমাৰ কি সাইন আছিল মাইনাস আছিল গতিকে মাইনাস এটা দিব লাগিব ডাঙৰটোৰ আগত যি চিন থাকে এটো দিব লাগে ডিভাইডেড বাই কি হ'ব আমাৰ এইখিনিৰ তলত 3x + 7 কাৰণ কি কাৰণ 3x + 7 তো পূৰণ হৈ আছিল এই পিনে আহি হৰণ হ'ব দ্যাট মিন্স তলত আহি বহিব তেনেহলে আমাৰ এই পিনে থাকিব কি q of x থাকিব যেহেতু আমাৰ q of x নিৰ্ণয় কৰিব লাগে যাৰ কাৰণে এই q of x তো কি কৰিব লাগিব আমাৰ লাহে লাহে সেপাৰেট কৰিব লাগিব বুজা গৈছে এতিয়া আমি কি কৰিম 6x power 4 এই গোটেইখিনি উপৰৰ পাৰ্টটো আমি 3x + 7 ৰ দ্বাৰা কি কৰিম আমি হৰণ কৰি দিম ইয়াত 3x + 7 তলত আছে মানে কি এটো হৰণ কৰিব লাগিব হন নাই কিবাটা সংখ্যা উপৰত বেলা আমাৰ 12 আছে তলত কিমান আছে আমাৰ 4 আছে এটো মানে কি আমাৰ 4 ৰ দ্বাৰা হৰণ কৰিব লাগিব কাক হৰণ কৰিব লাগিব 12 ক হৰণ কৰিব লাগিব ইয়াতো একেই কথা 3x + 7 তো তলত আছে তাৰ মানে এটো দি হৰণ কৰিব লাগিব হৰণটো কৰি দিম আমি এতিয়া এইখিনি লিখলো এইখিনি মুহাৰি দিছো কি হ'ব তেনেহলে আমাৰ ফাইনালি আমি কি পালো q of x এতিয়া আমি কি কৰিম হৰণ কৰিম নাও হৰণটো কেনেকৈ কৰিব লাগিব ভিতৰত লিখিব লাগিব ভাজ্যটো তাৰ মানে এই ডাঙৰ বহুপদটো 6x power 4 plus 11x cube minus 7x square minus 15x minus 35 কাৰ দ্বাৰা হৰণ কৰিব লাগিব 3x + 7 ৰ দ্বাৰা এটো বাহিৰত লিখিব লাগিব 3x + 7 হৈছে তলৰটো বাহিৰত লিখিব লাগে আৰু ওপৰৰটো ভিতৰত লিখিব লাগে হল এতিয়া আমি কি কৰিম হৰণ কৰি দিম হৈছে হৰণটো কৰি দিও হৰণ কেনেকৈ কৰিব লাগিব ইয়াত 3x আছে 3x ৰ দ্বাৰা প্ৰথমত কাক হৰণ কৰিব লাগিব 6x power 4 ক হৰণ কৰিব লাগিব ইয়াত 3 6 ৰ ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 3 ৰ 2 গুণ 6 দ্যাট মিন্স 2 বাৰ ভাগ যাব 3 আৰু 6 ৰ কাম আমাৰ হে এতিয়া ইয়াত আছে x power 4 দ্যাট মিন্স ইয়াত 4টা x আছে ইয়াতে এটা x আছে এতিয়া কিমান বাৰ ভাগ যাব এই x টো তোমালোকে মনত ৰাখিবা x ৰ ক্ষেত্ৰত কি কৰিবা তোমালোকে পাৱাৰটো মাইনাস কৰি দিবা ইয়াতে এটা x আছে ইয়াতে কেইটা আছে 4টা x ৰ পৰা এটা x বাদ দি দিয়া তেনেহলে কেইটা থাকিব 3টা so it means x power 3 থাকিব বুজা গৈছে 4টা x ৰ পৰা এই x তো বাদ দিব লাগিব তেনেহলে কেইটা থাকিব আমাৰ 3টা থাকিব that means 2x কিউব বাৰ আমাৰ ভাগ যাব হল ভাগ কৰা আমাৰ হৈ গল এতিয়া আমি কি কৰিম পূৰণ কৰিম 2x কিউবৰ লগত 3x পূৰণ কৰিলে কিমান হ'ব আমাৰ 6x power 4 হ'ব 3 ৰ 2 গুণ 6 x ৰ লগত x কিউব পূৰণ কৰিলে কি হ'ব আমাৰ x power 4 হ'ব এটা x আছে ইয়াতে 3টা আছে এবাৰ কি হৈ যাব x যোগ হৈ যাব এটা আৰু 3টা 4টা হৈ যাব হল আৰু প্ৰথমটোৰ ক্ষেত্ৰত একেই আহিব পূৰণ কৰি 6x power 4 6x power 4 ই আহিব প্ৰথমটোৰ ক্ষেত্ৰত বুজা গৈছে এতিয়া আমি কি কৰিম 7 ক পূৰণ কৰিম
7 এর লগত 2 পূরণ কৰিলে কিমান হ'ব আমাৰ 14 হ'ব x কিউব এটা আছে কিউবটো দিব লাগিব এতিয়া কথা হল 14x কিউব পালো এটো আমি লিখিম কত x কিউব পাইছো নহয় তেনেহলে কিউব সিধা সিধি তলত লিখিব লাগিব কিউব যেহেতু আছে পাওয়ার সিধা সিধি কিউব থকাটো লিখিব লাগিব ইয়াতে লিখিলে নহব তোমাৰ পাওয়াৰটো যাৰ লগত মিলিব হেইটোৰ তলতে লিখিব লাগিব তেনেহলে কত লিখিব লাগিব 11x কিউবৰ তলত 14x কিউব হ'ব হৈছে এতিয়া কথা হল সাইন তো কি হ'ব প্লাস হ'ব এটো প্লাস আছিল প্লাসে প্লাসে কি হ'ব প্লাস মাইনাস কৰি দিয়া মাইনাস করতে সাইন তো ওলোটা কৰি দিব লাগে প্লাস থাকিলে মাইনাস কৰি দিব লাগে আৰু মাইনাস থাকিলে প্লাস কৰি দিব লাগে ইয়াত যেহেতু একো নাই প্লাস আছে মানে এটো মাইনাস হৈ যাব ওলোটা প্লাস আছে এটো কি হ'ব মাইনাস হ'ব হৈছে আৰু এটো ব্র্যাকেটত তেনেকে লিখিব লাগিব প্ৰথমটো সেম আছে প্ৰথমটো ক্যান্সেল যাব ইয়াত চোৱা 14x কিউব ইয়াতে 11x কিউব আছে হয়নে তেনেহলে 14x কিউবৰ আগত চিনটো কি আছে এটো তোমাক ধৰিব লাগিব 14x কিউব কিন্তু মাইনাসৰ আছে ইয়াত চোৱা চিন দুটা আছে এটা প্লাস এটা মাইনাস তোমাৰ ধৰিব লাগিব ব্র্যাকেটৰটো ওপৰটো বাদ তেনেহলে এটো -14x কিউব আৰু এটো প্লাস 11x কিউব that means এটো মাইনাস এটো প্লাস এটা মাইনাস আনটো প্লাস থাকিলে কি কৰিব লাগে মাইনাস কৰিব লাগে তেনেহলে মাইনাস কৰি দিয়া 14x কিউবৰ পৰা 11x কিউব বাদ দি দিলে কিমান থাকিব আমাৰ 3x কিউব থাকিব হল ডাঙৰটোৰ আগত কি চিন আছিল মাইনাস আছিল গতিকে মাইনাস দিব লাগিব 14 হল ডাঙৰটোৰ আগত মাইনাস আছিল মাইনাসটো দিব লাগিব বাকিখিনি সব তলত মাইনাস কৰিব লগা কোনো বস্তু নাই গতিকে as it is নামি আহিব -7x স্কয়ার -15x -35 হল এতিয়া আকৌ আমি কি কৰিম ভাগ কৰিম এই আগৰ প্ৰসেস ৰিপিট হ'ব এইটোৰ দ্বাৰা এবাৰ এইটো ভাগ কৰিম ইয়াত সব প্লাস আছে ইয়াত আছে মাইনাস প্লাসে মাইনাসে কি হ'ব প্লাসে মাইনাসে সদায় মাইনাস হয় ইয়াতে কি হ'ব মাইনাস হল 3 এর ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 1 বাৰ ভাগ যাব অনটো লিখিব না লাগে ইয়াত আছে x ইয়াত আছে x পাওয়ার 3 তার মানে পাওয়ার 3 আৰু ইয়াতে পাওয়ার 1 আছে তোমালোকে এনেকে ভাগ কৰা 3টা x ৰ পৰা এটা x বাদ দি দিয়া তেনেহলে দুটা x থাকিব ভাগ কৰাৰ ক্ষেত্ৰত মনত ৰাখিবা বিয়োগ কৰিব লাগিব আৰু পূৰণৰ ক্ষেত্ৰত প্লাস কৰিব লাগিব 3টা x ৰ পৰা এটা x বাদ দিলে কেটা থাকিব দুটা x হৈ গল দুটা x এতিয়া আমাৰ ভাগ কৰা হৈ গল এতিয়া আমি কি কৰিম পূৰণ কৰিম এইটোৰ দ্বাৰা এনেকে পূৰণ কৰিলে কি হ'ব প্ৰথমতে কি হ'ব x স্কয়াৰৰ লগত 3x পূৰণ কৰিলে -3x কিউব হ'ব প্ৰথমটো সেম আহিবই লাগিব চাই এইটো লিখি দিলেই হ'ব তাৰ পিছত চোৱা দ্বিতীয় নম্বৰটো চোৱা 7 ৰ লগত কি পূৰণ কৰিব লাগে x স্কয়ার তেনেহলে কি হ'ব আমাৰ 7x স্কয়ার হ'ব এইটোৰ তলত লিখিব লাগিব 7x স্কয়ার সিধা সিধি তলত লিখিব লাগিব এটো প্লাস আছিল এটো মাইনাস আছিল প্লাস মাইনাস কি হ'ব মাইনাস হ'ব আমাৰ হল এতিয়া আমি কি কৰিম মাইনাস কৰি দিম এটো প্লাস হৈ যাব এটো কি হ'ব প্লাস প্ৰথমটো সেম আছে ক্যান্সেল যাব আৰু প্ৰথমটো ক্যান্সেল যাবই লাগিব হল এটো সা ক্যান্সেল যাব এটো প্লাসৰ 7x স্কয়ার এটো মাইনাসৰ 7x স্কয়ার সেম আছে অপোজিট সাইন that means cancel যাব বাকি থাকিল কি আমাৰ -15x -35 হল আকৌ আমি কি কৰিম এবাৰ এই লাইনক ভাগ কৰিম এই তলৰটোক ভাগ কৰিব লাগে বাৰে বাৰে এটো প্লাস আছে এটো মাইনাস আছে প্লাসে মাইনাসে কি হয় মাইনাস ইয়াতে কি হ'ব মাইনাস হল মাইনাস এতিয়া আমি কি কৰিম ভাগ কৰি দিম ইয়াতে 3 আছে ইয়াতে 15 আছে 3 15 এর ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 3 এর 5 গুণ 15 that means 5 বাৰ ভাগ যাব 3 আৰু 15 ৰ কাম আমাৰ হেক ইয়াতে x আছে ইয়াতে x আছে মানে সেম আছে হনে নাই ইয়াতে এটা x ইয়াতে এটা x that means সেম আছে মানে ক্যান্সেল যাব আমাৰ এটো আমাৰ আৰু লিখিব না লাগে হল তেনেহলে ভাগ যাব আমাৰ কিমান বাৰ only 5 বাৰ এতিয়া আমি কি কৰিম 5 ৰ দ্বাৰা পূৰণ কৰি দিম হনে নাই ভাগফলৰ দ্বাৰা কি কৰিব লাগিব আকৌ পূৰণ কৰিব লাগিব সেই একেই নিয়মত 5 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 5 এর 3 গুণ 15 লগত কি আছে x হয়নে তাৰ পিছত এটো আছিল প্লাস এটো আছিল মাইনাস প্লাসে মাইনাস ইয়াতে কি হ'ব মাইনাস হল মাইনাস 5 এর 7 গুণ কিমান হ'ব আমাৰ 35 হল 35 সাইন ঠিক হ'ব প্লাসে মাইনাসে মাইনাস তে সাইনটো ওলটাই দিয়া এটো কি হ'ব প্লাস এটো কি হ'ব প্লাস ওলটা হৈ যাব মাইনাস থাকিলে প্লাস মাইনাস থাকিলে প্লাস এটো সেম আছে ক্যান্সেল যাব এটো সেম আছে ক্যান্সেল যাব থাকিব কি আমাৰ 0 থাকি যাব হল ভাগ একটো কি পালো আমি 0 পালো এই ক্ষেত্ৰত এতিয়া কথা হল আমি কি ওলাই আছিল
কিউ অফ এক্স এর মান কোনটা হ'ব কিউ অফ এক্স এর মান হ'ব আমাৰ এই ওপৰৰ এইটো যেটো আমি ভাগফল পালো এটো কি হ'ব আমাৰ কিউ অফ এক্স এর মান এতিকে আমি লাষ্টত কি লিখিম নির্ণয় কিউ অফ এক্স কি পালো আমি 2x কিউব মাইনাস x স্কয়ার মাইনাস 5 হনা মাইনাস 5 এইটো আমাক ওলাব দিছিল কৈছিল নহয় ভাগফল উলিওয়া ভাগফল দ্যাট মিন্স কিউ অফ এক্স এ কি হ'ব যায় ভাগফল আৰু এই ভাগফলটো আমাক নিৰ্ণয় কৰিব দিছিল কোশ্চেন নম্বৰ 7 ৰ অন্তত সো কোশ্চেন নম্বৰ 7 ৰ অন নম্বৰটো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু ভিডিওবোৰ শেয়াৰ কৰিবা যদি তোমালোকৰ ভিডিওবোৰ ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি কিবা অসুবিধা পোৱা তেনেহলে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকৰ সমাধান দিবলৈ আৰু এই ডিয়াৰ ম্যাথ চেনেলৰ জৰিয়তে তোমালোকৰ যিমান দূৰ সম্ভৱ মই চেষ্টা কৰিম বিভিন্ন ধৰণৰ এমসিকিউ আৰু প্ৰিভিয়াস ইয়াৰত আহি যোৱা কোশ্চেনবোৰৰ সমাধান দিবলৈ সো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে ভিডিওবিলাক দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ